যোৱা জুলাই মাহৰ 21-22 তাৰিখে এটা চিন্তন বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই চিন্তন বৈঠকৰ সিদ্ধান্ত মৰ্মে আমাৰ BPF দলৰ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈকে দলটো সুসংগঠিত কৰিবৰ কাৰণে শক্তিশালী আৰু গতিশীল কৰিবৰ কাৰণে আমি এটা হাই লেভেল মবিলাইজেশ্যন টিম বনালোঁ আৰু এই হাই লেভেল মবিলাইজেশ্যন টিমৰ আমাৰ নেতা হিচাপে আমাৰ সবাৰাম বসুমতাৰী কেন্দ্ৰীয় কমিটি BPF দলৰ উপসভাপতি হয় তেওঁ আৰু প্ৰাক্তন EMO হয় তেওঁ তেখেতৰ নেতৃত্বতে আজি আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সজাতি দলে আমাৰ 10টা যিটো হেৰি আছে দলীয় জিলা কমিটি আছে সেই 10টা জিলা কমিটিত এটা জিলা পৰ্যায়ৰ মবিলাইজেশ্যনৰ এটা কাৰ্যসূচী লৈ পেলাই আমি ওদালগুৰিৰ পৰা আৰম্ভ কৰি এতিয়া সেই ডিষ্ট্ৰিক্ট পৰ্যায়ৰ মবিলাইজেশ্যনৰ প্ৰগ্ৰামটো কৰি আহি আজি কোকৰাঝাৰ জিলাৰ আমাৰ ইয়াত এই মবিলাইজেশ্যনৰ নামতে এটা আমি দলীয় কাৰ্যসূচী হাতত লৈ পেলাই আজি সভাখন পাতিছোঁ। এই কাৰ্যসূচী আমি যোৱা এক সপ্তাহ ধৰি চলাই আহিছোঁ আৰু প্ৰতিখন জিলাত আমি দেখা পাইছোঁ যে আমি বভাতকৈ খুব একেবাৰে বেছি দুগুণ মানুহবিলাকে উৎসাহ উদ্দীপনাৰে দলৰ কাৰ্যসূচীত যোগদান কৰিছে আৰু অহা দিনবিলাকত আমাৰ BPF দলটোকে আকৌ চৰকাৰত ঘূৰাই আনিবৰ কাৰণে ৰাইজে এটা সংকল্প লৈ পেলাই দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ। বৰ্তমান চৰকাৰখনৰ যিটো আছে BTCত তেওঁলোকৰ কাৰ্যকলাপ তেখেতসকলৰ যিবিলাক ব্যৱহাৰ তেওঁলোকৰ যিটো নীতি কাৰ্যপন্থা এই গোটেইখিনি লৈ পেলাই BTCবাসী ৰাইজে অনীহা প্ৰকাশ কৰিছে। তেওঁলোকে যিখিনি ৰাইজলৈ প্ৰতিশ্ৰুতি দাঙি ধৰি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু ইয়াৰ পিছত চৰকাৰ তেওঁলোকে বনালে ৰাইজে যথেষ্ট আশা কৰিছিলে তেখেতসকলে যেনেকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজক যেনেকুৱা ধৰণৰ কাম বন কৰি দিবৰ কাৰণে কথা দিছিলে এইবিলাকৰ এতিয়া 1%ও তেখেতসকলে ৰক্ষা কৰিব নোৱাৰাটো আজি ৰাইজে দেখকৈ দেখা পাইছে বুজি পাইছে আৰু যিটো আশাৰে তেখেতসকলক চৰকাৰত আজি ৰাইজে আনিছিলে সেই আশা পূৰণ নোহোৱা সেইবিলাক ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে একো পদক্ষেপ নোলোৱা কাম কৰা আৰু অতি কম সময়ৰ ভিতৰতে তেখেতসকলে যিটো দুৰ্নীতিত লিপ্ত হ'ল সেইবিলাক দেখা পায় দুৰ্নীতিমুক্ত সুশাসন চৰকাৰ চলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই চৰকাৰ বনোৱা UPPL দলৰ বিৰুদ্ধে আজি ৰাইজে জাঙুৰ খাই উঠিছে আৰু এই ৰাইজে এতিয়া যিবিলাকে UPPL দলটোকে সমৰ্থন কৰি পেলাই তেওঁলোকৰ হৈ কাম কৰিছিলে সেই ৰাইজে এতিয়া UPPL দলটো ত্যাগ কৰি পেলাই BPF দলত যোগদান কৰি হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ BTCখনত এটা চৰকাৰ শক্তিশালী চৰকাৰ ৰাইজৰ চৰকাৰ আৰু আমাৰ উন্নয়নমুখী চৰকাৰ আকৌ ঘূৰাই আনিবৰ কাৰণে এতিয়া দুগুণ উৎসাহ উদ্দীপনা লৈ পেলাই আমাৰ দলীয় কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিছে। আমি এইটো দেখা পাই যথেষ্ট উৎফুল্লিত হৈছোঁ। জিলা পৰ্যায়ৰ আজি এই মবিলাইজেশ্যন প্ৰগ্ৰামটো শেষ হোৱাৰ লগে লগে আমি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা ব্লক পৰ্যায়ৰ তেনেকুৱা ধৰণৰ মবিলাইজেশ্যন প্ৰগ্ৰাম হাতত ল'ম। ইয়াৰ পিছে আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ মাজতো আমি সোমাই এইবিলাক মবিলাইজেশ্যন প্ৰগ্ৰামটো কৰিম ৰাইজক জাগৰণ কৰিবৰ কাৰণে ৰাইজৰ মাজত জাগ্ৰত আনিবৰ কাৰণে ৰাইজক সচেতন সজাগ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে আজিৰ দিনত কেনেকুৱা ধৰণৰ ইয়াৰ পৰিস্থিতি কেনেকুৱা ধৰণৰ এটা কাৰ্যকলাপ হৈ আছে ইয়াৰ লগত ৰাইজক আমি সংযোগ কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ ঘূৰি যোৱাৰ আমাৰ এটা কাৰ্যসূচী আমি হাতত লৈ কাম কৰি আছোঁ। মহাৰাজা অনন্ত ৰায় নামৰ কোচবিহাৰৰ এজন সংগ্ৰামী নেতাই যিহেতু প্ৰকাশ কৰিছে এইটো আন্দোলনকাৰী নেতা এজনৰ ভাষ্য হয়। কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধিৰ ফালৰ পৰা আজিলৈকে ঘোষণা কৰা নাই যে ভাৰত চৰকাৰৰ পৃথক ৰাজ্য তেনেকুৱা গঠন কৰাৰ পলিচি আছে নে নাই আৰু তেওঁলোকৰ পৰা আনুষ্ঠানিকভাৱে এইবিলাক পদক্ষেপ একো যিহেতু লোৱাটো আমি আজিলৈকে দেখা পোৱা নাই। আন্দোলনকাৰীবিলাকে কেতিয়াবা নিজৰ দাবী দাৱাৰ প্ৰতি ৰাইজৰ সমৰ্থন ৰাইজৰ সহযোগ আৰু ৰাইজে একত্ৰিতভাৱে সদায় হৈ থাকিবৰ কাৰণে যাতে ব্যৱস্থা কৰে ইয়াৰ কাৰণে আন্দোলনকাৰী নেতাসকলে কিছুমান মেছেজ ৰাইজৰ কাৰণে দিব লগা হয়। আজি এই কথাবিলাকৰ কিমান সঁচা কিমান মিছা কিমান ইয়াৰ গুৰুত্ব আছে নাই ইয়াৰ বিষয়ে মই খুব বেছি ভালকৈ নাজানো। গতিকে ইয়াৰ বিষয়ে আমি আসল সঠিক ৰাইজৰ
মাজত খবৰটো দিলোৱাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিষয়ে আমি জানিব লাগিব ইয়াৰ পাছতে আমি ৰিয়েকশ্যনটো দিব পাৰিম ইতিমধ্যে তেখেতসকলৰ ফালৰ পৰাই স্বীকাৰ কৰিছে সেইটো মই আজি আকৌ দোহাৰিব লগা হোৱা বিষয়ে নহয় কিয়নো সেইদিনাখন আমাৰ BTCৰ ডেপুটি চিফ প্ৰমোদ বড়োৰ ৰাইট হেণ্ড যিজন মানে BTR চুক্তিকাৰী গোবিন্দ বসুমতাৰী দেৱে নিজ মুখেৰে স্বীকাৰ কৰিছে যে আমি দুটা তিনিটা দলবিলাকক লগত লৈ পেলাই চৰকাৰ চলোৱাৰ কাৰণে আজিলৈকে BTC অঞ্চলৰ ৰাইজে যেনেকুৱা ধৰণৰ আশা আকাংক্ষা কৰিছিলে আমাৰ পৰা সেই আশা আকাংক্ষা আমি পূৰণ কৰিব পৰা নাই একো উন্নয়নমূলক কাম কাজ কৰিব পৰা নাই সেই কথাটো তেখেতসকলে স্বীকাৰ কৰিছে আৰু তেখেতৰ স্বীকাৰ কৰাৰ এই স্বীকাৰোক্তিৰ যিটো মানে পিছত আমি সেইটোকে চিধাচিধি ক'ব পাৰোঁ যে সেই দলটো সঁচাকৈ 100% ব্যৰ্থ হৈছে এই দলটো ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই আৰু সেইটোৱে মানে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া দেৱে নিজে মানে স্বীকাৰোক্তি দিছে আৰু ইয়াৰ পিছত এতিয়া নিয়ম মতে যিহেতু আমি ফেইলাৰ বুলি তেওঁলোকে দায়িত্ব বহন কৰি পেলাই স্বীকাৰ কৰিছে আৰু ফেইলাৰ বুলি কোৱাৰ পাছত ৰাইজৰ চৰকাৰ হৈ পেলাই তেওঁলোকে চৰকাৰৰ গাদীত টাকাৰ নিয়ম মতে তেখেতসকলৰ নৈতিক অধিকাৰ থাকিব নালাগিছিল আৰু ফেইলাৰ বুলি ঘোষণা কৰাৰ পাছত তেখেতসকলে আমি একো কৰিব পৰা নাই ৰাইজৰ কাৰণে মানে সেই কথাবিলাক স্বীকাৰ কৰাৰ পাছত তেওঁলোকে এতিয়ালৈকে চৰকাৰৰ গাদী এৰি পেলাই ৰাইজৰ মাজত ঘূৰি যাব লাগিছিল সেইটো নকৰাটোহে আচৰিত কথা হৈছে আজিৰ দিনত কৰিবৰ কাৰণে আমি একো পদক্ষেপ লোৱাও নাই একো অভিযানো আমি চলোৱা নাই আমি চাই আছোঁ তেখেতসকলে এটা আন্দোলন কৰিছে চুক্তি কৰি আহিছে 5 বছৰ চলাওক আমি সেইটো তেখেতসকলৰ কাৰণে এৰি দিছোঁ আমাৰ দলৰ কাম কাজবিলাক আমি কিন্তু চলাই থাকিম এইটো দলীয় আমাৰ বিষয়বস্তু আমাৰ সেইটো সাংগঠনিক দিশটো আমি সদায় মজবুত ৰাখিবৰ কাৰণে কাম কৰিম এতিয়া যেহেতু তেখেতসকলে মানে মিলিজুলিৰে চৰকাৰ চলাই আছে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা তেখেতসকলে যিখিনি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰত আহিছিলে সেইখিনি পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে তেখেতসকলে নিশ্চয় তেওঁলোকৰ কাৰণে ভালটো হ'লহেঁতেন সেদি আজি তেখেতসকলে এইটো নকৰি তেওঁলোকে ফেইলাৰ হোৱাটো ৰাইজে যিহেতু দেখা পাইছে আৰু ৰাইজে কৈ আছে এতিয়া UPPL দলটো চৰকাৰত আনা যিবিলাক ৰাইজ দল সংগঠন আছে তেওঁলোকে মুকলিকৈ কৈ আছে যে প্ৰমোদ বড়োৰ চৰকাৰখন আকৌ 5 বছৰ যদি থাকিবলৈ দিয়া হয় BTC অঞ্চল নৰক যন্ত্ৰণাত ভুগিব লগা হ'ব ইয়াত একো ৰাইজৰ লাভ নহ'ব উন্নতি নহ'ব এই অঞ্চলৰ বিষম পতন ঘটি যাব গতিকে এই চৰকাৰখন আমাক নালাগে ৰাইজেহে কৈ আছে ৰাইজেহে চৰকাৰ ভাঙা পাতাৰ কাৰণে কথা কৈ আছে আমি একো কোৱা নাই আমি গণতান্ত্ৰিক মানুহ আমি গণতান্ত্ৰিকভাৱে আমাৰ দলৰহে আমি চৰকাৰ চলাই আছোঁ কিন্তু ৰাইজে যদি চৰকাৰখন ভাঙি দিয়ে আমাৰনো ক'ব লগা কি কথা আছে আমি আছোঁ এতিয়া BTC আপুনি যিটো প্ৰশ্ন কৰিলে সেইটো BTC অঞ্চলৰ স্কুলসমূহৰ কথা আপুনি প্ৰশ্ন কৰিছে এডুকেশ্যন ডিপাৰ্টমেণ্ট is a transfer and delegated subject to the BTC অঞ্চলত কিমানখন স্কুল থাকিব লাগে ক'ত স্কুল থাকিব লাগে থাকিব লাগে কিমানজন ছাত্ৰ ছাত্ৰী থাকিব লাগে থাকিব লাগে এমালগেশ্যন হ'ব লাগে না নহ'ব লাগে ইয়াৰ সিদ্ধান্ত BTC চৰকাৰেহে ল'ব লাগিব অসম চৰকাৰে অসমৰ কাৰণে ল'ব BTC গভৰ্ণমেণ্টে অসম চৰকাৰৰ যিকোনো পদক্ষেপ সেই পদক্ষেপটো মানিবলৈ বাধ্য নহয় স্কুল বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰে যদি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো BTC অঞ্চলৰ স্কুলবিলাকৰ সমূহত এপ্লাই কৰিবলৈ BTC চৰকাৰ বাধ্য নহয় কিয়নো BTC চৰকাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত পূৰ্ণাংগভাৱে তেখেতসকলৰ পাৱাৰ এণ্ড ফাংচন আছে ক্ষমতা আছে BTC চৰকাৰে যেনেকৈ বিচাৰে ঠিক তেনেকৈ তেওঁলোকে চলাব পাৰে গতিকে we are not bound to implement the decision taken by the Assam government to close the schools where there is no students এইবিলাক কেতিয়াও হ'ব নোৱাৰে so BTC should take stern action BTC should take strong policy decision not to close down the any school of BTC area बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां जोबोद खम बेसेनावनो लननि गेजेरजों बाइक लानो हागोन क'क्राझार जिल्ला सेरफांगुरियाव थानाय पंका एन्टारप्राइजआव मोनसे गोदान खाबु लाबोदों फैगौ 30 आगस्तनिफ्राय 2 सेप्तेम्बरसिम पंका एन्टारप्राइजआव लन मेला खुंफुंगोन
बेनि गेजेरजों नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि गोदान गोदान बाइकफोरखौ जोबोद खम डाउन पेमेन्ट होनानैनो ल'नाव लानो हागोन। बारा नङा, गासै 10,000 डाउन पेमेन्ट होनानैनो नोंथाङा बाइकखौ मोनफुंनो हागोन। जोबोद खम बिबांनि सुदआवनो गारिफोरखौ लानो हानायनि खाबु मोनगोन। बाइकजों लोगोसे बेसेन नाङाजासे हेलमेटबो मोननो हागोन। 1,000 रांजों नोंथाङा बुकिं खालामग्रोनानैबो दोनहरनो हागोन। बेजों लोगोसेयैनो नोंथांनि गोजाम जानाय गासैबो रोखोमनि बाइक स्कुटिफोरखौबो सोलाय सोल' खालामनायनि खाबुखौबो मोननो हागोन। गोबांथार मिथिनो थाखाय 9101547892 आरो 60038171191 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन।